বছৰ পৰা কষ্ট পাই আছে ল'ৰা ছোৱালী ইমান স্কুল যোৱা জোতাবিলাক ভিজে কিতাপটো ভুকি লৈ যাব লাগে আমালোকেও কষ্ট পাই আছে বহুত ইয়াত ৱাৰ্ড কমিশ্যনাৰ আছে CM ছাৰ আছে MLA আছে সিহঁতেও গুৰুত্ব দিব লাগিছিলে গুৰুত্ব দিয়া নাই আমাৰ গাঁৱৰ 2 এপ্লিকেশ্যন দিছে হ'লেও একো সিহঁতে আপনি এপ্লিকেশনটো কাক দিছিলে ওয়ার্ড কমিশনক দিছিলে না CMক দিছিলে CMক দিছিলে আমাৰ গাঁৱৰ মানুহ এইটো কাৰণে আমি মহিলা ওলাই আজি এনেকা কাম কৰিব লগা তো CMক আপনি এপ্লিকেশন দিছে তো ওয়ার্ড কমিশনার একবারও চাব আহা নাই নেকি তা আহা নাই একো ফুটাও নাই এইটো কাৰণে বহুত দুখ লাগে দুখৰ কথা হয় এইটো আৰু এতিয়া যে আপনি বনাই আছে নিজৰ পইচা দি বনাই আছে নে কোনবা সহায় কৰিছে আমি কালেকশন কৰি এনেকা টুকটাক কৰি বনাই আছো ওয়ার্ড কমিশনার নামটো গম পাব পাৰো নেকি রস্তম তকবি কোনটো ওয়ার্ড নম্বৰ হয়তো 8 হয় আমাৰ হেলিপিও কিবা ওয়ার্ড নম্বৰ 8 পৰে আৰু এতিয়া আপনি কি খবৰ খুজে মানে এতিয়া আমাৰ ৰাস্তা বনাই দিলে ভাল হ'ব ট্ৰেইন ইমান পানী ব্লক হৈ আছে পানী যাব পৰা নাই মানে ল'ৰা ছোৱালী টুক হৈ আছে কেতিয়াবা স্কুল এবচেন্ট হৈ যায় ল'ৰা ছোৱালী যাব নোৱাৰে আৰু এনেকা লেতেৰা পানী জমা হয় বেমাৰী মানুহ কেতিয়াবাতো ফটো কৰি লৈ যাব নোৱাৰে একদম ঘূৰিব লাগে ইফালে ৰংজাং ইফালে ওলাব লাগে